নমস্কাৰ বন্ধুসকল, নাথ ভ্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, আজি মোৰ হাঁহ পোৱালিখিনিৰ বয়স ফাইনেলি 1 মাহ 15 দিন হৈ গ'ল, 1.5 মাহ বয়স হৈ গ'ল। আৰু বন্ধুসকল, 1.5 মাহ বয়সত সিহঁতে পাখি সলাবলৈ আৰম্ভ কৰিছে। আৰু বন্ধুসকল, পাখি সলোৱাৰ সময়ত আমি সিহঁতৰ ওজনৰ কথাও গুৰুত্ব দিব লাগে, কিয়নো সিহঁতে যেতিয়া পাখি সলায় তেতিয়া সিহঁতৰ গ্ৰোথ ল'বলৈ আৰম্ভ কৰে আৰু তেতিয়া সিহঁতৰ ওজনৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগে। আৰু ওজনৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে মই সিহঁতক এতিয়া ভাত আৰু দানা খুৱাবলৈ আৰম্ভ কৰিছোঁ। তে বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব, তেতিয়া আপোনালোকে বুজি পাব। হয় বন্ধুসকল, মই এতিয়া 4 কেজি চাউলৰ ভাত বনাই লৈছোঁ আৰু 4 কেজি চাউলৰ ভাতৰ লগত মই তাতে 2 কেজি দানা মিক্স কৰিম। আৰু দানাখিনি মিক্স কৰি পেলাই খুব ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে। তে মিক্স কৰি বন্ধুসকল, সিহঁতক মই মাল্টিষ্টাৰ ভিটামিনটো তাতে মিক্স কৰি দিম। পানীৰ লগত মাল্টিষ্টাৰ ভিটামিনটো ফাৰ্ষ্টতে খুব ধুনীয়াকৈ গুলি ল'ব লাগে। গুলি লৈ পেলাই সিহঁতক মিক্স কৰিব লাগে। এয়া চাওক, মই দানা দি আছোঁ আৰু এইটো মোৰ হাতত মাল্টিষ্টাৰ ভিটামিন। মাল্টিষ্টাৰ ভিটামিনটো কিমান পৰিমাণে দিব লাগে, কেনেকৈ দিব লাগে সেইটো তাতে লিখা আছে। সেইটো মুৰ্গীৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি, হাঁহৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰি। তে বন্ধুসকল, মাল্টিষ্টাৰটোৱে ওজনৰ ক্ষেত্ৰত বহুত ভাল মেডিচিন, খুব ধুনীয়া এটা গ্ৰোথ আনে। তো তাৰ বাবে মই মাল্টিষ্টাৰটো ব্যৱহাৰ কৰি থাকোঁ বা আজিও কৰিছোঁ। আৰু আজি মোৰ পোৱালিখিনিৰ বয়স হৈ গ'ল 1 মাহ 16 দিন। তো 1 মাহ 16 দিনত মই সিহঁতক এতিয়া 10 ml মাল্টিষ্টাৰ ভিটামিন দিম। 10 ml মাল্টিষ্টাৰ ভিটামিনটো পানীৰ লগত গুলি ল'ব লাগে। পানীৰ লগত গুলি পেলাই সেই পানীখিনি ভাতখিনিত বা দানাখিনিত খুব ধুনীয়াকৈ সানি ল'ব লাগে। আৰু এয়া চাওক, মই পানীত মাল্টিষ্টাৰ ভিটামিনটো দি দিলোঁ। আৰু বন্ধুসকল, যেতিয়া যিকোনো মেডিচিন এটা আপোনালোকে পানীত দি দিব, তে পানীত দি দিয়াৰ পিছত পানীখিনি খুব ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে, কিয়নো পানী আৰু মেডিচিন দুইটা বস্তু খুব ধুনীয়াকৈ মিক্স কৰি ল'লে তেতিয়া পোৱালিখিনিয়ে সমান পৰিমাণে খাব পাৰে। নহ'লে পানী আৰু মেডিচিনটো বেলেগ বেলেগ হৈ থাকিলে তেতিয়া কিছুমান ছাইড এফেক্ট হোৱাৰ চান্স থাকে। তাৰ বাবে পানীখিনি খুব ধুনীয়াকৈ ঘুটি ল'ব লাগে। তো তাৰ বাবে বন্ধুসকল, মই পানীখিনি খুব ধুনীয়াকৈ ঘুটি লৈছোঁ। আৰু ঘুটি লৈ মই এতিয়া ভাতখিনিত দি দিম। ভাতখিনি, দানাখিনিয়ে, পানীখিনি আৰু খুব ধুনীয়াকৈ সানি ল'ম। সানি লৈ পেলাই মই হাঁহ পোৱালিখিনিক দি দিম। আৰু বন্ধুসকল, আজি ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে। ভিডিঅ'টো দীঘলীয়া বনাইছোঁ মই, কিয়নো আপোনালোকক ধুনীয়াকৈ বুজাই দিবৰ বাবে মই অকণমান ভিডিঅ'টো লম্বা কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাব, তেতিয়া আপোনালোকে বুজি পাব। মাজতে যদি আপোনালোকে কাটাকাটি কৰে তেতিয়া ভিডিঅ'টো বুজি পোৱাত আপোনালোকৰ অসুবিধা হ'ব। তে বন্ধুসকল, পানীখিনি 2টা গামলাতে মই এতিয়া সমান পৰিমাণে দি দিম। সমান পৰিমাণে দি পেলাই ভাতখিনি খুব ধুনীয়াকৈ মই সানি দিম। আৰু বন্ধুসকল, এইখিনিতে এটা জানিব লগা কথা, হাঁহৰ যিটো সময়ত পাখি সলায়, তে পাখি সলোৱাৰ সময়ত সিহঁতৰ গাটো একেবাৰে উলংগ হৈ পৰে। উলংগ হৈ পৰাত সিহঁতক 10-15 দিনমান পানীত এৰিব নালাগে। তে পানীত এৰিলে, কিয়নো সিহঁতৰ ছালটো একেবাৰে পাতলা হৈ থাকে, তাৰ বাবে কিছুমান বেমাৰৰ লক্ষণ দেখা পোৱা যায়। তে তাৰ বাবে 10-15 দিনমান আপোনালোকে পানীত নেৰিব। তাৰপিছত যেতিয়া সিহঁতৰ পাখি গজা আৰম্ভ কৰিব তেতিয়াও আপোনালোকে পানীত এৰিব। তে সেইটো অকণমান মন কৰিব। আৰু বন্ধুসকল, এতিয়া মই চাওক, এটা গামলাৰ ভাত খুব ধুনীয়াকৈ মই সানি ল'লোঁ। সানি লৈ পেলাই মই এতিয়া প্লেটবিলাকত দি আছোঁ। আৰু মই গোটেইখিনি প্লেটত সমান পৰিমাণে দিম, কিয়নো যাতে গোটেইখিনি পোৱালিয়ে ধুনীয়াকৈ খাব পাৰে। আৰু এতিয়া মই প্লেটত ভাতখিনি বিলোৱা হৈ গ'ল আৰু মই এতিয়া গৈ পেলাই সিহঁতক ভাতখিনি দি দিম। আৰু বন্ধুসকল, হাঁহ ফাৰ্মিঙত তেনেকুৱা কষ্টৰ কাম নাই। হাঁহ ফাৰ্মিঙৰ তেনেকুৱা বেমাৰো বেছি দেখা পোৱা নাযায়। মই হাঁহ ফাৰ্মিঙৰ লগত 2016 চনৰ পৰাই মই জড়িত হৈ আছোঁ। হাঁহ মুৰ্গী মই দুটাই পালন কৰি থাকোঁ। তে মুৰ্গীৰ ক্ষেত্ৰত কিছুমান বেমাৰ দেখা পোৱা যায়, কিন্তু হাঁহ ক্ষেত্ৰত বহুত বেমাৰ কমেই। তে হাঁহৰ লেঙুৰা বেমাৰটো বিশেষকৈ বেছিকৈ দেখা পোৱা যায়। লেঙুৰা বেমাৰত কিছুমান পোৱালি মৃত্যুৰ মুখত পৰে। তে তাৰ বাবে আপোনালোকে অষ্টভেট আৰু ভিমাৰেলটো ব্যৱহাৰ কৰি থাকিব। অষ্টভেট আৰু ভিমাৰেলটো যদি ব্যৱহাৰ কৰি থাকে তেতিয়া আপোনালোকে হাঁহৰ লেঙুৰা বেমাৰটো দেখা পোৱা নাযায়। আৰু এটা কথা আপোনালোকে মন কৰিব, আৰু বন্ধুসকল, যদিহে আপোনালোকে হাঁহ ফাৰ্মিং কৰিম বুলি ভাবি আছে বা যদি আপোনালোকে হাঁহ ফাৰ্মিং কৰি আছে, তে হাঁহৰ ক্ষেত্ৰত আমি দানাৰ বহুত গুৰুত্ব দিব লাগে। দানা আমি 3 টাইম দিব লাগে। ৰাতিপুৱা 1 টাইম, দুপৰীয়া 1 টাইম আৰু ৰাতি 1 টাইম দিব লাগে। 3 টাইম আমি দানা দিব লাগে। তে হাঁহৰ দানাটো খুব মেইনটেনেঞ্চ কৰিব লাগে। দানা মেইনটেনেঞ্চ নকৰিলে আমি হাঁহ ফাৰ্মিঙত লাভ দেখা নাপাওঁ।
আৰু যদি আপোনালোকে এটা হাঁহক মন ফূৰ্তি কৰি দানা খুৱাম বুলি কয় তে বিকাৰলৈকে এটা হাঁহে 4 মোন বা 5 মোন ধান খাই দিব। তো সেইটো ধৰণৰ যদি আপোনালোকে হাঁহ ফাৰ্মিং কৰে তেতিয়াহ'লে আপোনালোকৰ মাটি বাৰীও বিক্ৰী যাব পাৰে। তে তাৰ বাবে আপোনালোকে হাঁহ ফাৰ্মিঙত অকণমান গুৰুত্ব দিব লাগিব। দানাটো বিশেষকৈ মেইনটেনেঞ্চ কৰিব লাগিব। এতিয়া মই ভাত, ভুচি বা মাকৈ গুড়া এনেকুৱা কিছুমান আপোনালোকে থলুৱা খাদ্য ঘৰতে তৈয়াৰ কৰি ল'ব। তো সেইখিনি খাদ্য আপোনালোকে দিব হাঁহক, তেতিয়া সিহঁতে খায়ো ভাল পায় আৰু গ্ৰোথটো সিহঁতৰ ভাল আহে। যদি আপোনালোকে সম্পূৰ্ণ কিনা ফিড খুৱাম বুলি কয়, কমাৰ্চিয়েল ফিড কৰিম বুলি কয়, তেতিয়া হাঁহৰ খৰচা বহুত হৈ যায় বিকাৰলৈকে। তাৰ বাবে আপোনালোকে কিছুমান ঘৰুৱা খাদ্যও তৈয়াৰ কৰি ল'ব লাগিব। আৰু বন্ধুসকল এতিয়া চাওক, ভাত, দানা আৰু মাল্টিষ্টাৰ ভিটামিনটো সানি পেলাই মই দি দিলোঁ আৰু খুব ধুনীয়াকৈ খাইছে চাওক। আৰু বন্ধুসকল আজি মোৰ হাঁহ পোৱালিখিনিৰ বয়স 1 মাহ 16 দিন হ'ল। 16 দিনৰ দিনাখন ৰাতিৰ ভিডিঅ', আৰু ভিডিঅ'টো বন্ধুসকল মই ৰাতি কৰিছোঁ, তাৰ বাবে আপোনালোকে ইমান ক্লিয়াৰ দেখা পোৱা নাই। আৰু 1 মাহ 16 দিনত কেনেকুৱা দেখিছে আপোনালোকে কমেণ্ট বক্সত জনাব। তো আপোনালোকৰ কমেণ্ট চাই পেলাই নিশ্চয় মই আপোনালোকক আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল এতিয়া মই সিহঁতক পানী প্লেটতে অলপ অলপ পানী দি দিম। সিহঁতে ভাত খালে বেছি এটা সিহঁতে পানীৰ প্ৰয়োজন নহয়, তাৰ বাবে মই প্লেটতে অকণমান পানী দি দিম। আৰু এনেকৈ যদি আপোনালোকে দানা মেইনটেনেঞ্চটো কৰে তেতিয়া হাঁহ ফাৰ্মিং কৰিলে লাভ কিবা এটা দেখা পাব আপোনালোকে। আৰু যদি সম্পূৰ্ণ কমাৰ্চিয়েল ফিড কৰে তেতিয়াহ'লে আপোনালোকে লাভৰ সংখ্যা দেখা নাপাব। আৰু আপোনালোকক যদি লোকেল পাতি হাঁহৰ পোৱালি লাগে তে আপোনালোকে কমেণ্ট বক্সত জনাব, কণ্টেক্ট নাম্বাৰ দিব। কণ্টেক্ট নাম্বাৰ দিলে মই আপোনালোকক পোৱালি যোগান ধৰাত সক্ষম হ'ম। আৰু অসমৰ যিকোনো জেগাত পাব। আৰু মোৰ পৰা পোৱালি ল'লে আপোনালোকে এটা পোৱালিও মিক্স নাপায়, সম্পূৰ্ণ আমাৰ থলুৱা লোকেল পাতি হাঁহৰ পোৱালি পাব। আৰু বন্ধুসকল এয়া চাওক, মোৰ ৱাইফে প্লেটত পানী দি আছে। ফাৰ্মখন কৰাত মোৰ ৱাইফেও বহুতখিনি সহায় কৰে। বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকৈ হাঁহ কুকুৰাৰ ফাৰ্মিঙৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো আপোনালোকে নিজৰ কৰি ল'ব। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেলটো বজাই দিব। তেতিয়া আপোনালোকে হাঁহ ফাৰ্মিং বা কুকুৰা ফাৰ্মিঙৰ যিকোনো ভিডিঅ' মই এনেকৈ আপোনালোকক দি থাকিম। বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।